Alright, so hey guys, মই এটা নতুন ভিডিও লাইছো। তো গাইস আজি মই গৈ আছো এখন ধুনিয়া ঠাইলৈ মই আপোনালোকক কৈছিলো মানে হেতু জায়গালৈ যাম বুলি মই এক্সাম শেষ হোৱাৰ পিছত সো আজি মই হেতু জায়গালৈ গৈ আছো আৰু আপোনালোককো দেখাম কেনেকুৱা কি আছে হেতু জায়গা। সো মানে এতিয়া মই লগৰ এটা লগত বাইকত গৈ আছো আৰু আপোনালোককো দেখাম হেতু জায়গা কেনেকুৱা কি আছে। মানে যোনটো মাথাউৰি ব্লক আছিল হেতু ব্লকত মই আপোনালোকক কৈছিলো যে হেতু জায়গালৈ মই এদিন যাম বুলি। সো হেতু জায়গালৈ এতিয়া মই গৈ আছো। সো আপোনালোকক এতিয়া নামটো নকওঁ তাতে গৈ কম আৰু আপোনালোকে প্লিজ ভিডিওটো এনলৈকে চাব আৰু ভাল লাগে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে মোক যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তো আপোনালোকে প্লিজ ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিব। চ' ব'লক এতিয়া ভিডিঅ'টো আমি আৰম্ভ। চ' গাইজ ফাইনেলি আমি বিশ্বনাথ ঘাট আহি পালোঁ। তো আপোনালোকক কৈছিলোঁ বিশ্বনাথ ঘাটৰ যোনটো পাৰ্ক আছে তো তাত যাম বুলি। চ' আমি এতিয়া ফাইনেলি আহি পালোঁ আৰু এতিয়া আমি গৈ আছোঁ লগৰ আৰু এটা আহিলে তো আমি তিনিজন এতিয়া গৈ আছোঁ। পাৰ্কৰ নাম হৈছে আচিয়ানা পাৰ্ক। তো আপোনালোকক মই আজি দেখাম কেনেকুৱা কি আছে। চ' আপোনালোকে ভিডিঅ'টো এনলৈকে চাব। গাইছ আজি পুৰা ভিৰ হৈ আছে। তো এতিয়া আমি নাৱত উঠি যাম, তাত নাৱত যাব লাগিব। গাইছ ফাইনেলি আমি নাৱত উঠি এতিয়া পাৰ্কত গৈ আছোঁ। চ' গাইজ ফাইনেলি আমি সেইটো জেগালৈ আহি পালোঁ। তো আপোনালোকক এতিয়া মই সেই জেগাটো কেনেকুৱা কি চ' গোটেইখিনি আপোনালোকক দেখাম এতিয়া। আপোনালোকে প্লিজ ভিডিঅ'টো এনলৈকে চাব। এনে এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ ওপৰলৈ, উঠিব লাগে অলপ ওপৰত আপোনালোকে চাব পাৰে। আমি পাৰ্কলৈ গৈ আছোঁ। চ' আপোনালোকক দেখাম কেনেকুৱা কি আছে পাৰ্কত। বহুত ভাল লাগি আছে আৰু আজি পূৰা পিকনিকৰ ভিৰ আছে ইয়াত আৰু আপোনালোকো আহিব পিকনিক খাবৰ কাৰণে। আমাৰ ইয়াত যোনটো উমাটুমি পাহাৰ মানে আমাৰ বিশ্বনাথ ঘাটৰ ইয়াতে আছে। মানে নাৱত আহিব লাগে, বিশ্বনাথ ঘাট আহিব, তাৰপিছত তাৰপৰা নাৱত আহিব, এজনৰ 30 টকাকৈ লয়। চ' আমি এতিয়া গৈ আছোঁ। চ' গাইছ ফাইনেলি আমি যোনটো পাৰ্ক কৈছিলোঁ তাত আহি পালোঁ। চ' আপোনালোকে মোৰ পিছফালে চাব পাৰে সেইটোৱে হয় পাৰ্ক। চ' আমি এতিয়া ভিতৰলৈ যাম আৰু আপোনালোকক দেখাম কেনেকুৱা কি আছে আৰু বহুত ভাল লাগি আছে গাইছ। পূৰা ৰ'দ পৰি আছে এতিয়া আপোনালোকে চাব পাৰে। চ' আপোনালোকক মই ভিতৰত গৈ দেখাম পাৰ্কৰ ভিতৰত কেনেকুৱা কি আছে। চ' সেইকাৰণে আপোনালোকে ভিডিঅ'টো এনলৈকে চাব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব। প্লিজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এতিয়া আমি পাৰ্কত যাম আৰু আপোনালোকক দেখাম ইয়াৰোলৈকে প্লিজ ভিডিঅ'টো চাই থাকিব। চ' ফাইনেলি গাইছ মই পাৰ্কৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ। তো ইয়াত টিকেট কাউণ্টতে 20 টকাকৈ লৈছে। আপোনালোকক এতিয়া দেখাম কেনেকুৱা কি আছে পাৰ্কৰ ভিতৰত। তো এতিয়া মই গৈ আছোঁ। চ' আপোনালোকে সেইকাৰণে ভিডিঅ'টো এনলৈকে চাব। গাইছ মই আপোনালোকক এতিয়া ওপৰৰ পৰা পাৰ্কৰ অলপ ভিউ দেখাই দিম, আপোনালোকে চাই থাকিব। চ' গাইছ আপোনালোকক যিমান পাৰিলোঁ দেখাই দিলোঁ পাৰ্কৰ ভিতৰত। তো দেখাবলৈ একো বস্তুৱে নাছিলে ইমান। চ' যিমান পাৰিলোঁ তথাপি আপোনালোকক মই দেখাই দিলোঁ। চ' গাইছ এতিয়া মই তললৈ গৈ আছোঁ কাৰণ তাত লগৰ এটা ৱেইট কৰি আছে। তো যাব লাগিব ঘৰলৈ। তো অলপ সোনকালে কৰি আছোঁ। চ' এতিয়া মই ওলাইছোঁ পাৰ্কৰ পৰা। গাইছ এতিয়া মই এটা ভাল জেগা পালোঁ য'ত ফটোশ্বুট কৰিব পাৰি। মানে তাততো বহুত আছে জেগাটো ফটোশ্বুট কৰিবৰ কাৰণে, কিন্তু আমি অলপ তললৈ আহিছোঁ। আপোনালোকে চাব পাৰে এইটো। চ' তাত পিছফালে চাব পাৰে লগৰীয়া আছে। তো আমি এতিয়া তাত ফটোশ্বুট কৰিম। চ' আপোনালোককো দেখাম আৰু গাইছ আজি ইমান ভিৰ আছে বাইকৰ কাৰণে, পূৰা ভিৰ হৈ আছে আজি। এতিয়া আমি সেইটো জেগালৈ গৈ আছোঁ ফটোশ্বুট কৰিবৰ কাৰণে। জেগাটো হৈছে এইটোৱে গাইছ, আপোনালোকে এইটো চাব পাৰে। লগৰ হাত গৈ আছে, পূৰা ভিৰ আছে এতিয়া আৰু ভিৰ থকাৰ বাবে মই ইমান ব্লগ কৰিব পৰা নাই। চাউণ্ড আহি আছে, পূৰা বক্স বজি আছে, সেইকাৰণে মানে ইমান ভালকৈ ভিডিঅ' কৰিব পৰা নাই। মই তথাপি যিমান পাৰি কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰে তেতিয়ালৈকে আপোনালোকে ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিব। তেতিয়া আমি ইয়াত ফটোশ্বুট কৰিম আৰু আপোনালোকক দেখাম জেগাটো কেনেকুৱা কি আছে।
চ' গাইজ ফাইনেলি আহি পালোঁ সেইটো জেগাত। এতিয়া আমি ইয়াত ফটোশ্বুট কৰিম আৰু ফটোশ্বুট কৰাৰ পিছত অলপ আগলৈ যাম, তো আপোনালোকক দেখাম। যিমান পাৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। চ' গাইজ আপোনালোকে প্লিজ এবাৰ ভিজিট কৰিব, জেগাটো বহুত ধুনীয়া হয় গাইজ জেগাটো। চ' আপোনালোকে এবাৰ ভিজিট কৰিব, আপোনালোকে চাব পাৰে। গাইজ মই আপোনালোকে ভিতৰত গৈ ইয়াৰ ভিউ দেখাই আছোঁ কেনেকুৱা কি আছে, আৰু আপোনালোকক মই যিমান পাৰি দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ শিলো আছে, মই গোটেইখিনি আপোনালোকক দেখাই আছোঁ। তো গাইজ আপোনালোকক যিমান পাৰিলে দেখাই দিলোঁ। তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিমান পাৰে ভিডিঅ'টোক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে যদি মোক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তো আপোনালোকে প্লিজ ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিব। থেংকছ ফৰ ৱাচিং, বাই।